মানে সৰস্বতী পূজা উদযাপন কৰিছে চ' আহিলোঁ খুব ভাল লাগিলে আৰু মাহঁতে আহিছে এতিয়া আমি এতিয়া ঘৰ যাব লৈছোঁ চ' এয়া আমাৰ মাহঁতে কলেজ আপোনালোকক আহক আপোনালোকক অকণমান দেখাই দিছোঁ সেয়া হ'ল আমাৰ দেৱী আৰু সেইজনী আমাৰ চেনাই পুৰা মেখেলা চাদৰ পিন্ধি আছে এই ভাইটি ঐ কি খাইছা প্ৰসাদ খাইছা তুমি কি কৈছা কৈ দিয়া কি খাইছা বুট প্ৰসাদ তুমি নাখোৱা নি নাখোৱা জিল খাইছা হাই কৈ দিয়া হাই হাই অ তুমি নকৰা হাই কৈ দিয়া তুমি এটা কৈ দিয়া হাই কৈ দিয়া অ কৈছিলা ইয়াত প্ৰসাদ নি আছে ইয়াত মা হাই কৈ দিয়া হাই কৈ দিয়া ইয়াৰ প্ৰিন্সিপাল বাইদেউ এয়া আৰু মই কোনে কৈ দিয়া আৰু প্ৰাৰ্থনা মাহী হাই কৈ দিয়া মন হম ব্লগটো সাবস্ক্ৰাইব কৰি দিব দেই থেংক ইউ এবাৰ এইটো ভাইটি কেনেকুৱা লাগিছে সৰস্বতী পূজা কেশৰী লক্ষী হেৰি যে পূজা কৰিলে নে আমাৰ মাহঁতে ক'লে যে ছাৰ খাই দিয়া মই ইউটিউব চাইছোঁ ভাল বনাইছা তুমি তাকে আশীৰ্বাদ কৰিছোঁ আৰু আগবাঢ়ি যোৱা ভৱিষ্যতে এগৰাকী ভাল হোৱা ইউটিউবাৰ কামনা কৰিছোঁ আমাৰ মাহঁতে ষ্টাফ ৰুম ভণ্টি হাই কৈ দিয়া বাহত দেখাই দে বাহত খৰচটো কেনেকুৱা লাগিছে তোমাৰ আকৌ ধুনীয়া লাগিছে থেংক ইউ ৱেলকাম তোমাকো ধুনীয়া লাগিছে থেংক ইউ চেনাইটো আৰু ধুনীয়া লাগিছে কথা নাপাতে থেংক ইউ কৈ দিয়া থেংক ইউ কৈছে চ' মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চ' মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব